এতিয়ালৈ মোটামুটি ধৰ্ম চাকি জ্বলাই আছে। এই হনুমানৰ প্ৰতিমূৰ্তি খটৰা সত্ৰৰ ঠিক মেইন গেটতে বহুত মানুহৰ ইমান ভিৰ যে ইফালৰ পৰা সিফালে ওলালে সোমাবই আৰু মেইন জেগাই নাপায়। এতিয়া আৰু মেইন কাৰ্যসূচী আছে, ইয়াতে বহুতো কাৰ্যসূচী আছে, তাৰে কিছু আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। এতিয়া ইয়াৰ পাছত আছে দধি মন্থন, কৃষ্ণৰ দধি মন্থন। এই অনুষ্ঠানটো আৰম্ভ হ'ব ঠিক আৰু কিছু সময়ৰ পাছতে, সেইখিনিও আপোনালোকৰ আগত মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'বোৰ আপোনালোকে ভাল পায় লাইক কৰিব আৰু এটি শ্বেয়াৰ কৰি দিব, লগতে কমেণ্ট লিখিবলৈ নাপাহৰিব। তেতিয়াহ'লে হয়তো মোৰ যদি কিবা ভুল ভ্ৰান্তি থাকে সেইবোৰ আঙুলিয়াই দিলে বেছি ভাল লাগে। খটৰা সত্ৰৰ বিশ্বকৰ্মা উপলক্ষে পাঁচেতি মহোৎসৱ উদযাপন কৰা হৈছে। আজি ৰাতিপুৱাৰ কিছু দৃশ্যাংশ আপোনালোকৰ আগলৈ লৈ আহিছোঁ। দিনৰ ভাগৰ ৰাতিৰ পৰিৱেশটো আৰু বেলেগ হ'ব, মই সেইটো আপোনালোকক দেখুৱাম। এতিয়া দিনৰ কিছু পৰিৱেশ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো তেতিয়াহ'লে আগবাঢ়ো।
এই মন্দিৰৰ ভিতৰত শাৰী শাৰী কৰি সেৱা ল'বৰ কাৰণে লাইনত খাৰা হৈ আছে এইবোৰ মানুহ। এতিয়া জাষ্ট কমিছে অলপ। নাজানো তাৰ উপায় মই মূৰমতি নাজানো তাৰ উপায়। কেনেকুৱা পালে আপোনালোকে লাইক কৰিব আৰু কমেণ্ট কৰি জনাবচোন। থেংক ইউ।